So hi guys, নমস্কাৰ, welcome back to our channel Kijoy Vlogs. So বহুত দিন পিছত ক'লো মুঠতে আজি আমি আকৌ এটা সাইকেলিং ৰাইড মাৰিম। চাওক মোক বাইক ৰেডি আছে, বিশাল বাইক ৰেডি আছে আৰু লগৰ এটা আছে। দীপেন এটা লিগ মাৰিব ইয়াত আৰু অলপমান আমাৰ ৰেচ লৈ হৈ যাব। সো দীপেন এটা লিগটো মাৰক লাহে লাহে আৰু ৰেচ লৈ পেলাই ধুনীয়াকৈ ওলাই দিম ইয়াৰ পৰা। সো গাইছ ৰেল গেট পৰি আছে, এপিনে ৰেল আহিব চাগে আৰু ইপিনে আমি আৰু ইপিনে পৰা এতিয়া নেশ্যনেল হাইৱে যাব লাগিব। আমি নেশ্যনেল পাৰ কৰি পিনে হাইৱে যাব লাগিব। এতিয়া 99% আহি পালোঁ। সময়ত ৰাতি পেডেল মাৰিলে এনেকুৱাই হয়। হৰ হৰ মহাদেৱ 1 2 3 মাইক টেষ্ট শুনা পাইছে আপোনালোকে? ইপিনে এবাৰ বিশাল ভাই আৰু যিকিনক এতিয়া गया গুড মৰ্ণিং আৰু গোটেই চাওক মানে ৰাতি হৈ আছে। আকাশটো জিলিকি আছে বেলেগ কথা। মুঠতে আজি ৰাতি আৰু বহুত দিন পিছত লগ পাই আছোঁ এটা ব্লগত আৰু আজি এটা খাতাৰনাক মানে বহুত মিষ্ট্ৰি ব্লগ হ'ব। আমাৰ বিশাল ভাইৰ লগত আছে, এইপিনে আমাৰ লগৰ এটা আছে আৰু বহুতকেইটা লগৰ আছে, দাদাহঁতো লগৰ আছে। মুঠতে আজি আমি আকৌ এটা চাইকেলিং ৰাইড মাৰিম। চাওক মোক বাইক ৰেডি আছে, বিশাল ভাইৰ বাইক ৰেডি আছে আৰু লগৰ এটা আছে আৰু বাকীবিলাক চবপিনে আছে মানে আহি আছে। চব একে জেগাত গোট হৈ পেলাই আজি ওলাই যাম আৰু আজিও এটা সৰু সুৰা ৰাইড হ'ব। যিদৰে আমি মৃত্যুঞ্জয় ৰাইড মাৰিছিলোঁ, মনত আছে চাগে আপোনালোকৰ, বহুতে চাইছিলে ভিডিঅ'টো। বাট যিকিনক আজি এটা ৰাইড মাৰিম বুলি ভাবিছোঁ। বাট যিকিনক হয় গাইছ, নমস্কাৰ, ৱেলকাম বেক টু আৱাৰ চেনেল কিজয় ব্লগছ। বহুত দিন পিছত ক'লোঁ আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। चलिए शुरू करते हैं। সকলো ৰাইডাৰবিলাক গৈ আছে আৰু মই অকলে পিছপিনে আছোঁ। পিছপিনে মই আছোঁ, পিছপিনে আমাৰ দিদা ভাই আছে লগৰ আৰু বাকী চব গুচি আছে। চ' আজি ৰাইডটো আমাৰ সৰু নহয়, একচুৱেলি অলপ ভাল ৰাইডে হ'ব, ডাঙৰে হ'ব চাগে। মানে চব অলপ চিকি লগ কৈ গৈ আছোঁ অলপ। ফাইনেল টাইম আহি পালোঁ বৰপানী ব্ৰিজ আৰু বহি থাকছোঁ। ধুনীয়া ভিউ ওলাই আছে আৰু সকলো আহি পাই গ'ল। সজলদা আৰু সকলো আহি পাই গ'ল। চ' আমাৰ ৰাইডটো আজি ধুনীয়াকৈ কিবা কৰোঁ, হৰ হৰ মহাদেৱৰ নাম লৈ পেলাই ধুনীয়াকৈ ৰাইডটো মাৰি দিওঁ। হৰ মহাদেৱ কৈ দে, হৰ হৰ মহাদেৱ। চ' বলক ধুনীয়াকৈ মহাদেৱৰ ওচৰত গৈ পেলাই আহোঁ আৰু গৈ থাকোঁ, কি হয় কি নহয় জানো। আৰু এটা বস্তু গম পাওঁ যে যিটো মৃত্যুঞ্জয় ৰাইড মাৰিছোঁ ন, তাতকৈ অলপ টাফ হ'ব আৰু তাত অলপ কষ্ট হ'ব। সেইকাৰণে ওলাই গ'লোঁ আৰু জীৱনত এইবিলাক কাম সৰু সুৰা কৰিব লাগে। ফাইনেলি উঠিৰ পৰা আহি পেলাই এতিয়া ধুনীয়াকৈ ঠাই স্পটত ৰখি দিলোঁ আৰু ভাগৰ কাৰণে এনেকুৱা ঠাইত ৰখি দিলোঁ। ধুনীয়া পানী গৈ আছে, ধুনীয়াকৈ পানী পৰি আছে ইয়াত। বাট যিকিনক এতিয়া আমি ইয়াত ৰখি গ'লোঁ, কিবা এটা ব্ৰেকফাষ্ট কৰে বুলি ক'লে। চ' সকলো আছে আৰু এইপিনে আমাৰ কাটি গৈ ফটো সকলো আছে ইয়াত। আৰু এইটো হ'ল মোৰ চাইকেল, এইটো হ'ল সজলদা চাইকেল, এই পিছৰে এইটো আমাৰ বিশাল ভাই চাইকেল, এইটো বিদাস সিং চাইকেল আৰু মিথুন ভাই মানে কি কয় এইটো কিষাণ ভাই চাইকেল, এইটো কিষাণ ভাই। আৰু এইটো কাৰ আছিলে, এইটো হ'ল দীপেনদাৰ চাইকেল আৰু এইটো হ'ল গকুলদাৰ চাইকেল, এইটো হ'ল কি কয় বিল্টুৰ চাইকেল আৰু এইটো হ'ল কাৰ্তিক ভাই চাইকেল। আৰু গোটেইবিলাকৰ চাইকেল আছে। চ' আৰু সকলো গোটেইবিলাক আছে। চববিলাক ব্ৰেকফাষ্ট কৰোঁ, মৰ্ণিং ব্ৰেকফাষ্ট। এটা ORS লগত কোনপিনে দেখা পায় ভাল, এইপিনে ORS লগত ধুনীয়া বুট মগু আছে আৰু কল আছে। চববিলাক অলপমান বজাই পেলাই আমাৰ বিশাল ভাই দবালেই। আজি আকৌ ধুনীয়াকৈ ওলাই আহিলোঁ। বলক কেতিয়া মানে মিথুন ভাই চাইকেল ৰেডি কৰি আছে। বলক আমি ধুনীয়াকৈ ওলাই যাওঁ। ধুনীয়াকৈ উঠিৰ পৰা আহি নতুন বিহুত বেয়া ৰাস্তা এটা পাৰ কৰি আহিলোঁ। বহুত বেয়া ৰাস্তা, মানে চাইকেল চলাব পৰা নাছিলোঁ, সেইকাৰণে ভিডিঅ' কৰা নাছিলোঁ। আৰু এতিয়া ধুনীয়াখন মানে ঠিক ঠাক ৰাস্তা এটা পালোঁ আৰু এনেকুৱা ধুনীয়াখন ঠাইৰে মাজত গৈ আছোঁ। মই ৰখিছোঁ আৰু আমাৰ বিশাল ভাই ষ্টাৰ্ট মাৰি আহিছোঁ। চাওঁ বিশাল ভাই कैसा लगा मेरा मजाक? ধুনীয়াকৈ যেতিয়া আহি আছিলোঁ ৰখিলোঁ আৰু বিলটো পৰা যিটো পাম্প গৈছিলে ন, কি হ'ল লিক ওলাই গ'ল, মানে টায়াৰটো লিক হৈ গ'ল আৰু আমাৰ দীপেনদাই চব যোগাৰ লৈ আহিছে। क्या बात है सर, क्या बात है सर। দীপেনদাই এতিয়া লিক মাৰিব ইয়াত আৰু অলপমান আমাৰ ৰেচ লৈ হৈ যাব। চ' দীপেনদাই লিকটো মাৰক লাহে লাহে আৰু ৰেচ লৈ পেলাই ধুনীয়াকৈ ওলাই দিম ইয়াত। अमृत सभी मैं बांट के प्याला विष का तूने खुद पिया। मैं गरीब हूँ। A few moments later.
গাইজ ধুনীয়াকৈ হৈ গ'ল এতিয়া আমাৰ লিক চিক মাৰা হৈ গ'ল বিল্টু বা চাইকেল লিক মাৰা হৈ গ'ল চ' এতিয়া আমি ব'লক আকৌ ওলাই দিওঁ এইপিনে মোৰ ৰাইডাৰ চলক চলা চলো গাড়ী ষ্টাৰ্ট কৰোঁ गाड़ी स्टार्ट कर চলো গাইজ বহুত কষ্ট ৰ'দত আহি আছোঁ আৰু যদি অলপমান ভাল ৰাস্তা পাওঁ ন আৰু এটা বেয়া ৰাস্তা পায়ে যাওঁ এইটো চাওক ৰাস্তা চালা ইমান বেয়া ৰাস্তা ন আৰু বহুত চলো গাইজ ফাইনেলি আহি পোৱা নাই বেলেগ কথা ফাইনেলি বৰ্তমান আমি এনেকুৱা ঠাই আহি পালোঁ আৰু চিনি পালেই চাগে ঠাইটো ক'ত গম পাইছে টুমট্ৰেং আৰু টুমট্ৰেং পাৰ্কত আহি পেলাই ৰখি দিছোঁ আপোনালোকে চাগে মোৰ মাতটো অলপমান ভাঙা ভাঙা কেনেকুৱা শুনা পাই আছে মোৰ তাতে মোৰ জ্বৰ হৈ আছে বেমাৰ হৈ আছে হ'লেও মিছ কৰা নাই ৰাইড এটা মাৰিম বুলি ভাবিছোঁ আৰু মহাদেৱৰ ওচৰত গ'লেতো ক'বই নালাগে জ্বৰ হওক বেমাৰ হওক মৰা থাকোঁ ওপৰৰ পৰা স্বৰ্গৰ পৰা টপকি হ'লেও মহাদেৱৰ ওচৰত যামেই চ' মহাদেৱৰ নাম লৈ পেলাই সাজি ওলাই দিলোঁ বাট যি কি নহওক গৈ পেলাই ধুনীয়াকৈ দেখুৱাই আছোঁ তাত চ' চাই থাকক আপোনালোকে A few moments later. ইউ হোৱাটছআপ গাইজ ফাইনেলি বহুতখিনি আহি পৰা সেই তাত ৰখিছিলোঁ ইয়াৰ পিছত ৰখাই নাই আৰু এতিয়া কোৱা ঠাইৰ পৰা ৰখিলোঁ আৰু বাকীবিলাক পিছপিনে আছে ইহঁতে পানী খাব ৰখিছিলে একচুৱেলি চ' এতিয়া পানী খাই পেলাই আহক আকৌ ইয়াৰ পৰা ওলাই দিম চ' ইয়াত আমি অলপমান ৰখি লওঁ তাত দেখুৱাই আছোঁ মানে পূৰা ফাটি গৈছে अच्छा চ' গাইজ সকলো আহি পালে আৰু উঠি পৰা ৰেষ্ট লৈ ল'লোঁ সকলোক এতিয়া ধুনীয়াকৈ ওলাই দিওঁ বিশাল আহি পালে বিশালতো লাষ্টত পৰি আছিলে চবক এতিয়া ওলাই দিওঁ ধুনীয়াকৈ আকৌ বিশাল আগত যাওঁ চ' গাইজ ৰেল গেট পৰি আছে এইপিনে ৰেল আহিব চাগে আৰু এইপিনে আমি এনেকৈ তলে দি পেলাই চাওঁ যেনেকৈ ডিপেণ্ড আহি আছে তেনেকৈ তলে দি পেলাই গোটেই আহি গ'লোঁ চ' इतने तेजस्वी लोग हैं हमारे पास চব পলাব ৰ'ব এতিয়া ফাটি গৈছে হ'ব দিয়ক राजाजी अपनी চ' গাইজ আমাৰ টিম মেম্বাৰবিলাক চাওক হৰ হৰ মহাদেৱ ত' হেল্ল' গাইজ ফাইনেলি বহুতখিনি আহি পালোঁ আৰু অলপমান দূৰ আছে আৰু অলপমান বিশাল পাই অলপমান আছে আৰু এইপিনে পৰা এতিয়া নেশ্যনেল হাইৱে যাব লাগিব আমি মানে নেশ্যনেল পাৰ কৰি পিনে হাইৱে যাব লাগিব চ' এতিয়া যাইকৈ যাম ইয়াত গছ ৰখি আছোঁ অলপমান চ' অলপমান ওচৰত আছে গৈ পেলাই ধুনীয়াকৈ দেখুৱাই আছোঁ চ' চাই থাকক চ' এই গাইজ বৰ্তমান এনেকুৱা এখন জেগাত আহি পেলাই ৰখিলোঁ এইপিনে চাওক ইমান ধুনীয়া আছে লোকেশ্যনটো মানে পূৰা ধুনীয়া গছ ন ৰ'দ পৰি আছে ভালে চাই পেলাই বিৰাজ সিং ভাই হৈ গ'ল আমাৰ এইপিনে বিশাল ভাই বাকী অলপ আগত গৈছে যাওক আৰু ধুনীয়া জেগাটো চাই পেলাই ৰখি দিলোঁ ইমান ধুনীয়া লাগিছে ন মজা লাগি চাই পেলাই এতিয়া ভাল কেমেৰা থকাটো ফটো উঠি লৈ ঘণ্টা পচা মোবাইল একটা সেইকাৰণে উঠিব নোৱাৰোঁ বাট যিখিনি দেখুৱাম আজি ভালকৈ চব দেখুৱাই আছোঁ ফাইনেলি ওচৰ পাই বহুত ওচৰ চাপি আহিছোঁ মহাদেৱৰ আৰু মহাদেৱৰ চৰণত বোলে ভৰিত থ'ব পাৰিম আমি A few moments later. গাইজ ফাইনেলি ৰাতিপুৱাৰ পৰা কষ্ট কৰি পেলাই এতিয়া 99.9% আহি পালোঁ কাৰণটো হ'ল হেৰি চাওক তো বুজি পাইছেনে কিবা মুঠতে ইয়ালৈকে আহিছিলোঁ আৰু আগত যাম মেইন মন্দিৰটোত যাম মেইন মন্দিৰটোত কি হয় সকলো কৈ চৈল গাইজ ফাইনেলি চকৰত গৈছে আপোনালোকক আকাশী গংগা মন্দিৰলৈকে আৰু গোটেইবিলাক কিবা ক'ব আপুনি বহুত কষ্ট হৈছে গাইজ মানে নক'ব আৰু কি ক'ম আৰু মানে পেডেল মাৰি মোৰ মানে পেডেল ঢিলা হৈ গ'ল কি পেডেল মাৰিছে সেইকাৰণে পেডেল মাৰিব নালাগে বেলেগ সময়ত ৰাতি পেডেল মাৰিলে এনেকুৱাই হয় तू समझा हाँ नहीं तू समझा नहीं আমাৰ ৰাতিপুৱাৰ কষ্ট আজি এতিয়া আমি ভগৱানৰ ওচৰত আহি পালোঁ যি কি নহওক এইবিলাকত নাযাওঁ আমি গৈ পেলাই চিধা ঝৰ্ণা যাম ডাইৰেক্ট ঝৰ্ণা ইমান গৰম আৰু কি কৰিম কোৱাচোন জোচ উঠি আছে আমাৰ रहा नहीं जाता আপোনালোকে আকাশী গংগা অহা মানুহবিলাকে গম পায় ইয়াত যে ধুনীয়াকৈ ঝৰ্ণা আছে বহুত ওপৰ ঝৰ্ণাটো আৰু ইয়াত আহিছোঁ ধুনীয়াকৈ গা পা ধুম বুলি ভাবিছিলোঁ ধুনীয়াকৈ আজি গা পা ধুম আমাৰ এইবিলাক আমাৰ চিলাবিলাকে গা ধুই আছে ধুনীয়াকৈ ইয়াত সকলোৱে গা ধুই আছিল চাওক একবাৰ ভিউটো দেখুৱাই দিছোঁ সকলোৰে গা শুনা পাইছে আপোনালোকে এইপিনে এবাৰ বিশাল ভাই A few moments later. ফাইনেলি ধুনীয়াকৈ গা পা ধুৱাই পেলাই কাপোৰ চাপোৰ ধুৱাই পেলাই ৰেডি হৈ গ'লোঁ আৰু এইপিনে ধুনীয়াকৈ ঝৰ্ণাটো আছিলে গা পা ধুই পেলাই ফ্ৰেছ হৈ গ'লোঁ আৰু এইপিনে মন্দিৰটো আছে এতিয়া মন্দিৰখনৰ ভিতৰত যাম আৰু লগৰবিলাক ঘৰতে সকলো দাদা ওচৰতো আছে বৰ বিশাল সেইখিনি বহি আছে চবলক এতিয়া ধুনীয়াকৈ যাওঁ আৰু
মন্দিৰটোত পইচা যাব গাইছ বলক যাওঁ আৰু যাওঁ আৰু চ' গাইছ এতিয়া ধুনীয়াকৈ ওপৰ মানে ভিতৰত এণ্ট্ৰি মাৰি আছোঁ আৰু ইয়াত লিখা আছে প্ৰৱেশ এণ্ট্ৰি আমাৰ এই এণ্ট্ৰি ইয়াত ভালকৈ আহে ঘৰত ইয়াতে ইনষ্ট্ৰাকশ্যন আছে মানে গুটকা চুটকা মানে কিবা কিবি খাই পেলাই পিক চিক পেলাব নালাগে আৰু এইটো কিবা জানো বাট যিকি নহওক এতিয়া ধুনীয়াকৈ এয়া ভিতৰত গৈ আহিলোঁ আৰু ধুনীয়াকৈ দেখা পালোঁ প্ৰথমতে দেখা পালোঁ কাক জানেনে আহি পেলাই দেখা পালোঁ হাৰ হাৰ মহাদেৱ চাওক পূৰা শান্তি হৈ গ'ল हाय हाय इतना सुकून চ' গাইছ ফাইনেলি ভিতৰত আহি গ'লোঁ আৰু এইখিনি আমাৰ হাৰ হাৰ মহাদেৱ ধুনীয়াকৈ এতিয়া সেৱা চেৱা কৰি পেলাই পূজা চূজা দি পেলাই আকৌ ভিতৰত যাম ওপৰত যাম বাট এতিয়া ইয়াত থাকোঁ ইয়াত চাওঁ কি কি দেখুৱাব পাৰোঁ ধুনীয়াকৈ মহাদেৱৰ দেখা পাই শান্তি হৈ গ'ল হাৰ হাৰ মহাদেৱ गंगा है तेरी जटाओं में जटाओं में जटाओं में दूसरों के वास्ते तू सदैव ही जिया मांगा कुछ कभी नहीं तूने सिर्फ है दिया समुद्र চ' গাইছ ধুনীয়াকৈ ওলাই আহিলোঁ আৰু সকলো ওলাই আহি গ'লোঁ মানে ইমান মন্দিৰত যেতিয়া আছিলে চব কাম কৰিলোঁ নালাগে উঠাই আছোঁ ফটো দিবৰ কাৰণে মৰি আছে আহি পেলাই अच्छा চ' গাইছ যে তাৰ পৰা ধুনীয়াকৈ ওলাই আহিলোঁ আৰু এতিয়া ধুনীয়াখন চাহ তত মানে বহি আছোঁ ধুনীয়াকৈ আমি গোটেইবিলাকে কাৰণটো হ'ল ভাত খাম বুলি আহিছোঁ আৰু মানে ভাত কি হয় মানে বনাই আছে সম্পূৰ্ণ ভাত নাই চ' এতিয়া ভাত বনোৱা হওক আৰু ভাত চাহ খাই পেলাই লাহেকৈ ওলাই দিম ঠাণ্ডা হ'লে ওলাই দিম আৰু গম পাই আছে ইমান গৰম চ' লাহেকৈ ওলাম আৰু বাট যিকি নহওক আজি বহুত কষ্ট হৈ গ'ল বাট দেখুৱাই मस्त जोक मारा रे A few moments later. চ' গাইছ ধুনীয়াকৈ ভাত চাহ খাই আহিলোঁ এতিয়া কিবা এটা শুই আলচি দিয়ে টোপনি লাগি আছে পূৰা টোপনি লাগি আছে আমি সেইখন হোটেলত ভাত খাইছিলোঁ আৰু এতিয়াও কিবাহঁতে খাই আছে দীপেন্দা কালু আমাৰ কাৰ্তিক ভাই क्या बात है सर क्या बात है सर क्या ভাত খাই আছে ইহঁতে খাই আছে আৰু দিনৰ পৰা খাই আছে আৰু एहे रहा नहीं जाता तड़प ही ऐसी है ना বিশাল ভাই বাট ইয়াত আহি পেলাই বহিলোঁ অলপমান ৰেষ্ট ল'ম তাৰ ওলাই দিম এতিয়া কিহত যোৱা হয় কেনেকৈ যোৱা হয় একো ফিক্স নাই বাট আজি বহুত ওলাই গ'ল মানে খোৱা ভিডিঅ'টো কৰা নাই আৰু ভাত খোৱা অকণমান ভিডিঅ' কৰা নাছিলোঁ মানে বেয়া লাগে ন সেইকাৰণে কৰা নাছিলোঁ বাট যিকি সকলো চাই থাকিব দেখুৱাই আছোঁ আৰু কিবা এটা ফটো আমি হ'ব আৰু দেখুৱাই আছোঁ দিয়ক A few moments later. চ' গাইছ ধুনীয়াকৈ ওলাই আহিলোঁ তাৰ পৰা মানে খাই পেলাই ওলাই আহিছোঁ বিশালৰ পিছতে পৰি আছে আৰু আগপিনে আছে কেইটামান মানে লগত এইপিনে আছে এইপিনে সকলো লগৰ আছে বাট যিকি নহওক এতিয়া ধুনীয়াকৈ ওলাই দিছোঁ আৰু লাহে লাহে গৈ থাকোঁ ক'ত গৈ পাওঁ কি কৰোঁ ৰখাই লাগিলে দেখুৱাম চ' অলপ চ' গাইছ এনেকৈ ধুনীয়াকৈ গৈ আছোঁ আৰু পূৰা ফাটি গৈ আছে আগপিনে কিষাণ ভাই আৰু আছে আৰু এজন ভাই দাদা আৰু ইহঁত আছে ফাইনেলি আমি ৰিজাৰ্ভটো পাৰ কৰি পেলাই এতিয়া এইপিনে নেশ্যনেল হাইৱেৰ ওচৰত ৰখি আছোঁ নেশ্যনেল হাইৱে যিয়ে নহওক তাৰ ওচৰতে আহি পেলাই ৰখি আছোঁ আৰু এইপিনে এতিয়া ধুনীয়াকৈ কঠীয়াতলি হৈ পেলাই যাম আৰু বাকী সকলো আহি গ'ল চ' এতিয়া ধুনীয়াকৈ ওলাই দিম মানে বিহত ভাগৰ চাৰি লৈ গ'ল এইখিনি ভিডিঅ' ভালকৈ দেখুওৱা নাই আপোনালোকক সম্পূৰ্ণখিনি কোৱা নাই বাট যিখিনি হওক যিমানখিনি হওক দেখুৱাইছোঁ দিয়ক A few moments later. ফাইনেলি বহুত কষ্ট কৰি ঘৰ আহি পোৱা নাই বাৰু এইটো কথা कैसा लगा मेरा मजाक টোল গেট এটা আহি পালোঁ বৰ্তমান এইপিনে কঠীয়াতলি পাই যাম বাৰু আৰু টোল গেট চাই লওক বা আমাৰ পইচা লোৱা নাই বেলেগ কথা বাট যিকেইটা ব'লক গৈ থাকোঁ 2,000 years later. চ' গাইছ ফাইনেলি মানে ঘৰ আহি পোৱা নাই এতিয়ালৈকে ফাইনেলি কৈ পেলাই লাভ নাই এতিয়াও বহুত নাই যদিও এতিয়া আমাৰ মানে পাঁচশালি গছ পাৰ হৈ পেলাই আহিলোঁ পাঁচশালিৰ পৰা বহি পেলাই আড্ডা মাৰি আছিলোঁ আৰু আগপিনে দেখা দেখোঁ আৰু মেইন কথাটো হ'ল কি ঐ কাতি ভাই ভালকৈ হয় মেইন কথা হ'ল কি বৃহৎ গা পা বিষাইছে আৰু বৃহৎ কষ্ট হৈছে গাড়ীটো हम मालूम है तेरे बाप को मत सिखा चल গোটেইবিলাক বিচাৰি গ'লোঁ আমি চাৰিজন আগত আহি গ'লোঁ বাকী দুজন মাজত ফুচি আছে আৰু তিনিজনটো পিছপিনে ক'ত আছে ভগৱান জানে पागल कुत्ते का गाड़ी उठा के ले जाएगा আৰু যিবিলাক এতিয়া গ'ল गया
গাইছ আমাৰ ড্ৰাইভটো ধুনীয়াকৈ হৈছে আৰু ইয়াত আহি পেলাই এটা সৰু এটা জেং হৈ গ'ল এইখিনি ৰাস্তাতে এটা জেং হৈ গ'ল জেংটো হ'ল কি মানে এই বৰ এটা লাগি গ'ল এক্সিডেণ্ট অলপমান এটা এক্সিডেণ্ট হৈ গ'ল বাট যিকি নহওক এতিয়া ধুনীয়াকৈ ঘৰত যাওঁ আৰু এইটো এটা সপোনৰ নিচিনা আছিলে ইমান কষ্ট কৰি পেলাই চ' আপোনালোকে দবাকে লাইক শ্বেয়াৰ ঠোকো দবাকে ঠোকো लाइक और शेयर ठोक दीजिए महाकाल का से दबा के लाइक और शेयर ठोक दीजिए 5000 लौटे दिख जाना चाहिए दबाके लाइक शेयर ठोको दबाके ठोको लाइक शेयर ठोको गाइस लोग सब्सक्राइब करो गाइस लोग खत्म बाय बाय टाटा गुड बाय गया